বৰষুণৰ বতৰতো এনেদৰে আচাৰ বনাই বহুত দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰিব। হেল্ল' এভৰিৱান, আজি বনাব লৈছোঁ আমৰ আচাৰ। আৰু আমখিনি ধুনীয়াকৈ ধুই লৈ এয়া অকণমান শুকুৱাই ল'লোঁ। আমখিনি অকণমান ক'লা ক'লা আছিলে, তো সেইটো কাৰণে চুৰিয়ে ধুনীয়াকৈ চাফা কৰি পেলাই এয়া শুকুৱাই লৈ পেলাই এতিয়া মই কাটি লৈছোঁ। আৰু আমখিনি আপোনালোকে নিজৰ জোখত কাটিব। মই অকণমান ডাঙৰ ডাঙৰকৈ ৰাখিম, বেছি সৰুকৈ ৰাখিলে শুকুৱাই দিলে অকণমান হৈ যায়, তো সেইটো কাৰণে মই পিচকেইটা অকণমান ডাঙৰ ডাঙৰকৈ কৰিছোঁ। আপোনালোকে নিজৰ জোখৰ মতে কৰিলেই হ'ল। এতিয়া কাটি ল'লোঁ, ইয়াতে এতিয়া নিমখ দি দিছোঁ। নিমখখিনি দি ভালদৰে সানি ল'ম। তাৰপাছতে এইখিনি মই 3 দিনৰ কাৰণে ৰাখি দিম। এয়া আমখিনি উলিয়াই চালনী এখনত ফেনৰ তলতে থৈ দিছোঁ। এদিন জানেনে ইমান বৰষুণ, ৰ'দত দিবলৈ নোৱাৰিলোঁ, তো আজি বনাই পেলালোঁ আমখিনি অলপমান শুকোৱাৰ পাছতে। এতিয়া মছলাখিনি ৰেডি কৰি লৈছোঁ। ইয়াতে দিছোঁ ধনিয়া, জিৰা, মিঠি গুটি, চফ, বগা সৰিয়হ আৰু ৰঙা সৰিয়হ, লগতে কেইটামান শুকান জলকীয়া। এইখিনি এতিয়া মই ভালদৰে ভাজি ল'ম। এয়া মই ফুটালৈকে ভাজি লৈছোঁ, বেছি ভাজিলে তিতা হৈ যায়। এইখিনি এতিয়া মই মিক্সিত ঠাণ্ডা হোৱাৰ পাছতে পিচি ল'ম। বহুত বেছি নিপিছোঁ, অকণমান দৰদৰীয়া হোৱাকৈ এয়া ৰাখি দিছোঁ। এতিয়া আমখিনিত মই দিছোঁ জোখ অনুসৰি হালধি আৰু নিমখ বেছি নাই দিয়া, যিহেতু আমখিনি নিমখতে ৰাখিছিলোঁ, তো সেইটো কাৰণে অকণমান দিছোঁ। তাৰপাছতে বনাই থোৱা মছলাখিনি আৰু ইয়াৰ ৰঙা জলকীয়া গুড়ি দি এইখিনি ভালদৰে এতিয়া মই মিহলাই লৈছোঁ। আনফালে তেলখিনি গৰম কৰি ল'লোঁ, লগতে দি দিছোঁ ইয়াৰ কালজিৰা, কেইফুটামান নহৰু দিলে মই আচাৰখন খাই খুব বেছি ভাল পাওঁ। আৰু নহৰু দি বেছি টাইম ৰাখিব নোৱাৰি, নহ'লে ক'লা হৈ যাব। এতিয়া গৰমে গৰমে তেলখিনি মই আচাৰত দি দিলোঁ। আপোনালোকে তেলখিনি ঠাণ্ডা কৰি লৈও দিব পাৰে, মই গৰমে গৰমেই দিছোঁ। আৰু লগতে দি দিছোঁ ইয়াৰ ভিনেগাৰ। এয়া ভালদৰে মিহলাই লোৱাৰ পাছত আজি আমৰ আচাৰ ৰেডি হৈ গ'ল। আপোনালোকে বতৰ বেয়া দিনতো এনেদৰে আচাৰ বনাই বহুত দিনলৈ ৰাখিব পাৰিব।